हेलो एभ्रिवान की खबर निश्चय ভাল সকলোৰে ময়ো ভালে আছো মোৰ এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো একদিন খুব বতাহ মাৰি আছে বতৰটো ইমান ঠিক নহয় ৰ'দটো ওলাইছে তথাপিও বতাহ মাৰি আছে ফাগুন মাহ সমালে যেহেতু পছুৱা বতাহ বলিবয়ে নহয় জানো আজি সানডে মিষ্টাৰ আহিব ডিউটিৰ পৰা লগত আহিব আলহীকো লৈ আহিব আলহীৰ কাৰণে ভাত পানী যোগাৰ কৰোগে কি বনাও কি কৰো আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম আলহীকো অলপ হলেও দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক চাই থাকিব ভিডিঅ'টো শেষলৈকে যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেন্ট সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ওচৰৰ ভাইটি এজনে হাঁহ পুৰাত লাগিছে আলহী আহিছে বুলি ক'লে বাকি যিয়ে নাথাকক মাংসটো মেইন নহয় জানো হাঁহৰ মাংসটো মোৰো বহুত ফেভাৰিট হয় আপোনালোকে কোনে কোনে ভাল পায় কমেন্ট কৰি জনাবচোন সি এনেদৰে হাঁহ পুৰাত লাগিছে এখিনি মাংস বাছি আছে সি এফালে মাছ ফ্ৰাই কৰি থকা হৈছে মাছৰ টেঙা জোল বনাবৰ কাৰণে এফালে মাইনাই বনাই আছে মাছৰ জোলখিনি মই মাংসটো বনাম এফালে আছে আলু বইল আৰু টেঙা পাত পিয়াজ কাটি থোৱা আছে পিয়াজ গুটেখিনি দিয়া নহয় বাৰু মাংসৰ কাৰণে কাটি থোৱা আছে তাই মাছখিনি ফ্ৰাই কৰি লৈ সাইড কৰি লৈছে আৰু এফালে বাইদেৱে আলু কাটি আছে মাংস দিবৰ কাৰণে জুইত বনাইছো জুইত বনালে অকমান টেষ্টিটো ধুনীয়া হয় সেইকাৰণে জুইত বনাইছো জুইত বনোৱা হাঁহৰ মাংসৰ টেষ্টিটো ভাল লাগে এইখিনি মাংস ভাজি আছো মই হাঁহৰ মাংস হৈ গ'ল আলহীৰ কাৰণে এতিয়া ভাতটো দি লওঁগৈ আলহীক এতিয়া টেষ্টি কৰিবলৈ অকণমান দিওঁ চোৱা টেষ্ট কৰি এতিয়া আলহীক মই ভাত পানী দি লৈছো এয়া প্ৰথম আহিছে যেহেতু ভিডিঅ' কৰিবলৈ অলপ বেয়া লাগে নহয় যেন এয়া মিষ্টাৰে কৰিছিলে অলপ ভিডিঅ' ভাত খাই থাকোতে প্ৰথমে কৰিবলৈ নহলে বাৰু ভিডিঅ' এইখিনিকে আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰিলো আজি হৈছে নেক্সট ডে ৰাতিপুৱাৰ সময় মই এতিয়া গৰুজনীৰ কাৰণে অলপ দানা বনাই আছো এইখিনি দানাখিনি বনাই লওঁ গাই পোৱালি থকা গৰু অলপ দানা খাবলৈ পালে ভাল পায় আবেলি আহি ঘৰলৈ এইখিনি দানাখিনি বনাই ৰেডি কৰি লওঁ এখিনি কবি বাকলি এনেকা কাটি দিছো মই আজি দিনটোত কৰিবলগীয়া কাম বহুতখিনি আছে ফুলখিনিও অলপ চাফা কৰিম বুলি ভাবিছো ৰ'দত ফুলখিনি শুকাই গৈ একেবাৰে লেৰেলি গ'লগে আজি ফুলখিনিও অলপ চাফা কৰিম দানাখিনি বনাই লওঁ আগতীয়াকৈ তাৰপিছত ফুলখিনি অলপ চাফা কৰিবলৈ আছে আৰু বহুত কাম আছে কি কৰিম আপোনালোককো দেখাই যাম চাই থাকিব ভিডিঅ'টো শেষলৈকে একেবাৰে লেৰেলি গ'ল এইখিনি মই আঁতৰাই লৈ বেলেগ ফুল দি দিম ইয়াত কাটি পেলাওঁ ইনি চাফা কৰি লওঁ একেবাৰে শুকাই গ'ল ইয়াত এইখিনি চাফা কৰি লওঁ মই ইমান লেতেৰা হৈ থাকিলে দেখিবলৈ ভাল নালাগে অলপ চাফ চিকুণ কৰি দিওঁ ইয়াত অলপ বেলেগ ফুল ৰুই দিম এইখিনি শুকাই গ'ল চাফা কৰিম বুলি বহুত দিনৰ পৰা ভাবি আছোঁ সময় পোৱা নাই আজি সময় পাওঁতে কৰি লওঁ এইখিনি এইখিনি একেবাৰে আঁতৰাই দিলোঁ একেবাৰে নমাই দিলোঁ চাফা লাগিছে অলপ এইখিনি লেতেৰাখিনি আঁতৰাই ইয়াত ৰুই দিলোঁ এই তাৰ পৰা অলপ আনিলোঁ ইয়াৰ পৰা অলপ আনি ইয়াত ৰুলোঁ ইয়াতো ৰুই দিলোঁ এইটো টাব ইয়াৰ পৰা আনি ইয়াত দিলোঁ অলপ সলনি কৰি দিলোঁ তেতিয়া নিশ্চয় চাফা লাগিছে অলপ আৰু বহুতখিনি কৰিবলগীয়া আছে এফালেও ভাবিছোঁ ঘৰৰ চাউল এইখিনি চাই থোৱা চাউল নাইকিয়া হৈ গ'ল এতিয়া চাউল কেইটামান লৈ লওঁ মই ঘৰৰ চাউল এইখিনি ফুটাই থোৱা আছিলে বহুত দিনতে সময়ৰ অভাৱত কৰা নাই আজি সময় পাওঁতে বহুতখিনি কাম কৰি লৈছোঁ এয়া
কাম বন কৰি আজৰি হ'লোঁ এতিয়া ভাত পানীও খালোঁ দুপৰীয়াৰ ভাত আজি ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ এটি নতুন ভিডিঅ'ত পুনৰ লগ পাম তেতিয়ালৈ বাই বাই